Hello everyone, মোৰ তৰফৰ পৰা সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল। এয়া মই শাক পাচলি কুটিবলৈ ওলাইছো। এইফালে ভণ্টিহেঁতি কাটি আছে ধুনীয়াকৈ আলু আৰু পেহীয়ে এয়া কোমোৰা কাটিছে। এয়া চাওক ধুনীয়াকৈ কোমোৰা কাটিছে, মানে পেহীহেঁতো এতিয়া লাগিছেহিয়ে কামত ধুনীয়াকৈ। আৰু ময়ো আহিছোঁ, ল'ৰাটোক উলিয়াইকৈ পঠিয়ালোঁ। এয়া চাওকচোন পানীত কেনেকৈ খেল লগাই আছে সি। পিটিম বুলি ক'লোঁ, সেয়া দেখিছে মই মগটো পেলাই সেয়া পলালে। তাৰপৰা এইফালে আকৌ এই দুজনে ৰাজহাঁহ ঠিক কৰি আছে, মানে পাখি গুচাই আছে। আৰু এইফালে সিহঁতি লাগি আছে কামত, আৰু এইফালে আমাৰ শাক পাচলি কুটাত লাগি আছোঁ। এইফালে আকৌ দাই হাঁহ কাটিবলৈ লৈছে, এইফালে ব্ৰইলাৰ। এইফালে এয়া হাঁহ মাংস ৰেডি হৈ গ'ল, আৰু মই ব্ৰইলাৰ কাটোতে আপোনালোকক নেদেখুৱালোঁ। এইফালে এয়া ব্ৰইলাৰ মাংস, আৰু এইফালে এয়া আলু কোমোৰা আৰু এয়া কাঠ আলু। এইফালে আকৌ পিঁয়াজে আদাই মই ধুনীয়াকৈ কাটি এইফালে থৈ দিছোঁহি। এইফালে ভাত বঢ়াই আছে, আৰু এইফালে পেহীয়ে পচলা কটাত লাগি আছে ধুনীয়াকৈ। আৰু এই দুগৰাকী কাম বন কৰি দেখিছে, ক'ত থাকিম ক'ত নাথাকিমকৈ ইয়াত আহি পানি শুই আছে সি ধুনীয়াকৈ। ভিডিঅ'ত ওলাব লাজ কৰিছে। আৰু এইজনে দেখিছেনে বাৰু কি কৰি আছে? এইজনে আকৌ ৱাৰ খুৱাইছে, মানে ভাল কৰিছে বোলে, বজা নাই ডেকটো হেনো, বাজিবলৈ এয়া ভাল কৰিবলৈ লৈছে। এয়া এওঁ কামত লাগি আছে ধুনীয়াকৈ। মোক হাই কৰি দিছে, হাই কৰিবলৈ কৈছোঁ, সেয়া আপোনালোকক হাই কৰি দেখুৱাই দিছে। আৰু এইফালে ব্ৰইলাৰ ধুনীয়াকৈ চুঙাত পুৰি আছে মানুহজনে। এয়া চাওকচোন ৰেডি হৈ গ'ল পুৰি ধুনীয়াকৈ। আৰু এয়া মই ভিডিঅ' নবনালোঁ, এনেই ফটোকে মাৰি দেখুৱালোঁ আপোনালোকক। আৰু এইফালে গাজৰ পিঁয়াজ ধনিয়া ধুনীয়াকৈ আৰু জলকীয়া লগতে সকলোবোৰ মিক্স কৰি মই বনালোঁ। তাৰপিছত এইজনে আকৌ লাজ কৰিছে ভিডিঅ'ত ওলাবলৈ। আৰু এইফালে মায়ে খুৰীয়ে ধুনীয়াকৈ শাক ভাতত লাগি আছে। এয়া মায়ে কৈ আছে দেই আপোনালোকৰ শাক বনাইছোঁ বুলি, মাংস শাক। আৰু এয়া হাঁহ মাংস কোমোৰা আলু, তাৰপাছত এইফালে দালি কাঠ আলু, আৰু এয়া ব্ৰইলাৰ আলু গুটি। ধুনীয়াকৈ আমাৰ খানা ৰেডি হৈ গ'ল। আৰু এইজনৰ টোপনি আহিছিলে চাওকচোন ধুনীয়াকৈ। এয়া খুৰীয়ে আগতীয়াকৈ দি দিছে, এয়া খাবলৈ ধুনীয়াকৈ খাই গৈছে। এয়া চাওক মাংস কামুৰিব পৰা নাই, কেনেকুৱা কৰিছে। আৰু এইফালে খানা ৰেডি হৈ গ'ল, এয়া সকলোৱে খাই আছে বহি। এইফালে পেহীয়ে বিতৰণ কৰি আছে, আৰু এইজনে বাপেকৰ ওচৰতে বহি খালেহি। আৰু এইফালে বহিছে, সেইফালেও বহি আছে। মই ভিডিঅ' কৰাতহে লাগিছোঁ। এইফালে আকৌ ৰাতিলৈ আমাৰ তেল পিঠা বনাব আয়োজন হ'ল দেই গাইছ। কেনেকুৱা হৈছে ক'বচোন। এইফালে মায়ে কেৰাহীত ধুনীয়াকৈ বনাই আছে, মই সেইফালে বনাই আছিলোঁ। আৰু এয়া পেহীয়ে আকৌ আহি পানি চাইছিলেহি কেনেকৈ বনাইছে। আৰু এইফালে আমাৰ তেল পিঠা ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে গাইছ জনাবচোন। আৰু এইফালে ৰাতিলৈ খুৰীয়ে ভণ্টিয়ে এয়া লস্কৰা বনাই আছে। মই বোলো ভিডিঅ' অকণমান কৰি থওঁ দেই, দেখুৱাই দিছোঁ আপোনালোককো। এয়া পিছদিনা মৰ্ণিং টাইমত এইফালে নাৰিকল কাটি আছে, আৰু এইফালে চেলফি। এইফালে জিফা আহি গ'লোঁ। এইফালে ল'ৰাটো বাপেকে লৈ আছে, এইবোৰ কিবা দেখুৱাই আছে, গান বজোৱা উমলাই আছে। ইমান কলি পেলাইছে। এইফালে খুৰীয়ে চাহ বাকী আছে। জমনিতে কি হ'ব ধেমালি।
এইফালে মায়ে পিঠা বিতৰণ কৰি আছে, এইফালে ল'ৰাটোৱে খাই আছে, এইফালে সকলো বহি চাহ খাই আছে ধুনীয়াকৈ। এইফালে মায়ে বুট বিতৰণ কৰি আছে। দেখুৱাই দিয়া আকৌ কোনডোখৰ, এইডোখৰ চাওক। এইফালে ককাই সেৱা কৰিছেহি, এয়া তামোল পাণ দি পানি। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।